জীৱনত বিচিত্ৰতাৰ অন্ত নাই। জীৱনে আমাক সৰু বৰ বহুতো শিক্ষা দিয়ে। অভিজ্ঞতাই মানুহৰ জ্ঞান বুদ্ধি বৃদ্ধি কৰে। জীৱন যুদ্ধত বিভিন্ন সমস্যা অভাৱ অভিযোগে সততে আমাৰ লগ নেৰে। জীৱন যুদ্ধত কেৱল সাহসীজনেহে জয়লাভ কৰিব পাৰে। জীৱন যুদ্ধত জয়লাভ কৰিবৰ বাবে আমাক কিছু অৰ্হতাৰ আৱশ্যক হয়। ইয়াৰ অভাৱতেই বেছিভাগ লোকে জীৱন যুঁজত হাৰ মানে। ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশৰ বাবে আত্মবিশ্লেষণ আৰু আত্মসংশোধনৰ আৱশ্যক। আমাৰ সমাজত নীতি আদৰ্শৰ কথা কোৱা অধিকাংশ লোকৰেই ব্যক্তিগত জীৱনত তেওঁলোকে কোৱা কথা আৰু কামৰ মিল দেখা পোৱা নাযায়। এখন সুস্থ সমাজ গঠনৰ বাবে সমাজৰ প্ৰতিজন ব্যক্তিয়েই নীতি আৰু আদৰ্শপৰায়ণ হোৱা আৱশ্যক। ইয়াৰ অভাৱতেই আমাৰ সমাজত সংস্কৃতিৰ ঠাইত দুষ্কৃতিৰ আৱিৰ্ভাৱ ঘটিছে। প্ৰথমে নিজক সংশোধন কৰা, তাৰ পিছতহে অন্যক সংশোধন কৰিব পাৰিবা। এই নীতি বা আদৰ্শত বিশ্বাস কৰা মানুহৰ পৰিমাণটো অতি কম। সফল আৰু সুখী জীৱন এটাৰ বাবে আমাক কি কি গুণ বা অৰ্হতাৰ আৱশ্যক, সেই কথাখিনিয়েই আমি আজি এই আলোচনাত তোমালোকলৈ আগবঢ়োৱাৰ যত্ন কৰিছোঁ। ৱেলকাম ফ্ৰেণ্ডছ, তোমালোকে চাই আছা দৈনিক পৰিক্ৰমা ফ'কাছ ইউটিউব চেনেল। এতিয়া আমি কি ধৰণেনো প্ৰথমে নিজক সলনি কৰিম সেই বিষয়ে কিছু কথা জানি লওঁ। তোমালোকে এটা কথা লক্ষ্য কৰিবা যে সকলোৰে কম বেছি পৰিমাণে প্ৰতিভা আছে। তোমাৰ কিবা এটা নিৰ্দিষ্ট বিষয়ত কিছু প্ৰতিভা আছে। তোমাৰ যিটো বিষয়ত আগ্ৰহ বেছি সেই বিষয়ত অধিক আগবাঢ়ি যাবলৈ যত্ন কৰা। নিজকে সৰু বুলি নাভাবিবা। তুমি আগবঢ়াৰ পথত থকা বাধাবোৰক লৈ চিন্তিত নহ'বা। কামত আগবাঢ়া, বাধা নিজে নিজে দূৰ হ'ব। নিজকে প্ৰয়োজনীয় বুলি বিবেচনা কৰি কামত আগবাঢ়িবা তথা যিকোনো কামত আগভাগ ল'বা। অন্যৰ ইচ্ছা অনিচ্ছাৰ প্ৰতি শ্ৰদ্ধা কৰিবা। তেখেতসকলৰ কথাৰ প্ৰতি কাণসাৰ কৰিবা, কিন্তু বেছি গুৰুত্ব নিদি নিজৰ বিবেচনা মতে কামত আগবঢ়াৰ যত্ন কৰা। তোমাক যিসকল লোকে বিভিন্ন সময়ত সহায় সহযোগিতা আগবঢ়াই আহিছে তেখেতসকলৰ প্ৰতি বিনয়ী হ'বা আৰু নিয়মিত যোগাযোগ ৰাখিবা। সকলো ক্ষেত্ৰতে হয় বুলি কোৱাৰ অভ্যাসে আমাক প্ৰায়ে বিপদত পেলায়। এনে ক্ষেত্ৰত এটা কথা মন কৰা আৱশ্যক যে নিজৰ প্ৰয়োজন অনুসৰি আমি হয় বা নহয় ক'বলৈও কেতিয়াবা সাহস কৰিব লাগে। এনে নকৰাৰ কাৰণেই আমাৰ জীৱনত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। আমাক নিজাকৈ কিছুমান বস্তু বাহনি নিশ্চয় লাগিব, কিন্তু তাৰ এটা সীমা থকা উচিত। সেইবাবে নিজৰ বাবে যিখিনি বস্তু বাহনিৰ তুমি আৱশ্যক বুলি ভাবা সেইখিনিয়ে লগত ৰাখিবা। সময় বৰ মূল্যৱান। সঠিক পৰিকল্পনা কৰি সময়ৰ সৎব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিবা। সকলো বস্তু পৰিপাটি আৰু শৃংখলাবদ্ধভাৱে ৰখাৰ যত্ন কৰা। আমোদ প্ৰমোদ, বিনোদন, টিভি এনেকুৱাবোৰত আমি অধিক সময় ব্যয় কৰোঁ, কিন্তু এনে কাৰ্যই আমাৰ জীৱনৰ মূল্যৱান সময়বোৰৰ অপচয়হে ঘটায়। গতিকে আমোদ প্ৰমোদ, বিনোদন, টিভি, মোবাইল এইবোৰত অধিক সময় খৰচ কৰিব নালাগে। কেতিয়াবা এনেকুৱা হয় যে আমি কাম কৰিব বিচাৰোঁ, কিন্তু কাম কৰিবৰ কাৰণে আমাক যেনে এটা মানসিক পৰিস্থিতি বা পৰিৱেশৰ আৱশ্যক সেইটোৰ অভাৱ ঘটে। ফলত আমাৰ কামটোত মন নবহে। এনেকুৱা পৰিস্থিতি পাই তোমালোকে নিশ্চয় জীৱনত সন্মুখীন হৈছা। এনেকুৱা ক্ষেত্ৰত তুমি কি কৰিবা? তোমাৰ যদি এটা কামত মন নবহে, কামত মন বহিবলৈ হ'লে তুমি কি কৰিব লাগিব? এই ক্ষেত্ৰত তোমালোকে মন কৰিবা যে কাম এটা আৰম্ভ কৰাটো কঠিন, কিন্তু কামটো যেতিয়া তুমি আৰম্ভ কৰিবা সেই কামটো কৰিবলৈ তুমি ভিতৰৰ পৰা এটা তাগিদা অনুভৱ কৰিবা। জটিল বুলি যিবোৰ কাম আমি ভাবি লওঁ সেইটো আচলতে ভবাৰ ধৰণে জটিল নহ'বও পাৰে।
জটিল হয় আমাৰ মানসিকভাৱে আমি তাক কি ধৰণে গ্ৰহণ কৰোঁ সেইটোৰ ওপৰত। এতিয়া এটা কাম যেতিয়া আমি হাতত লওঁ, একে সময়তে যদি সেই কামটোতে আমি মনোযোগ দি লাগি থাকোঁ, সেই কামটোত আমি নিশ্চয় সফল হ'ব পাৰিম। কিন্তু একে সময়তে যদি আমি কেইবাটাও কামত মনোযোগ দিওঁ বা কেইবাটাও কামত আমি নিজক জড়িত কৰোঁ, সামগ্ৰিকভাৱে আমি কোনো এটা কামতে সফলতা আহৰণ কৰিব নোৱাৰিম। গতিকে আমি যি কৰোঁ, যি কৰিবলগীয়া আছে বুলি ভাবোঁ, এটা সময়ত এটা কাম আমি নিৰ্বাচন কৰিব লাগে আৰু সেই কামটোতেই আমাৰ মনোযোগটো কেন্দ্ৰীভূত কৰিব লাগে। কেতিয়াবা কি হয়, আমাৰ কামৰ বোজা বহুত বাঢ়ি যায়। এই ক্ষেত্ৰত কামবোৰ যাতে শৃংখলাবদ্ধভাৱে আমি আগবঢ়াই নিব পাৰোঁ, সেইকাৰণে এক পৰিকল্পনা কৰি আগবাঢ়িব লাগিব আৰু কামবোৰ শৃংখলাবদ্ধভাৱে কৰোঁতে এটা কাম শেষ কৰিহে দ্বিতীয়টো কামত আমি হাত দিব লাগে। এই ক্ষেত্ৰত আৰু এটা সমস্যা আহে, সেইটো হৈছে কি, আমি কাম এটা কৰিলে সেই কামটোৰ পৰিণতি কি হ'ব পাৰে সেইটো সম্পৰ্কত আমি অধিক চিন্তা চৰ্চা কৰোঁ। গতিকে কাম কৰাৰ আগতে সেই কামটোৰ প্ৰতি আমাৰ মনত যদি কিবা ভয় ভাৱ উদয় হয়, সেই ভয় ভাৱটোক আমি প্ৰথমতে দূৰ কৰিব লাগিব। এই ক্ষেত্ৰত আমি কি কৰিব লাগিব, কাম কৰাৰ যদি আমাৰ ভয় ভাৱ আহে, তেতিয়াহ'লে আমি কিছুমান পদ্ধতি বা কৌশল অৱলম্বন কৰিব পাৰোঁ, যিটোৰ জৰিয়তে আমি কামত ভবা ধৰণে সফলতা লাভ কৰিব পাৰোঁ। এই ক্ষেত্ৰত মন কৰিব লাগিব যে আমি যিটো কাম কৰিব লাগিব, সেই কামটো এটা সময়ত আমি কৰিবই লাগিব। গতিকে কামটো আজি কৰিম, কালি কৰিম, এই ধৰণে আমি কামটো পিছলৈ পেলাই থ'ব নালাগে। মনটো ডাঠ কৰি পেলাই এলাহ ভাৱ আঁতৰাই কামটো সময়মতে কৰাৰ আমি যত্ন কৰিব লাগে। এনে কৰিলে আমি যিটো কামতেই হাত দিওঁ, সেই কামটোতেই আমি সফলতা আহৰণ কৰিব পাৰিম। যিকোনো এটা কাম কৰোঁতে আমি কেতিয়াবা সফল হ'ব পাৰোঁ, কেতিয়াবা বিফল হ'ব পাৰোঁ। কামত সফল বা বিফল হোৱাটোত একো ডাঙৰ কথা নহয়। বিফল হোৱাৰ বাবে মন পেলাই নিদিবা, অধিক মনোযোগেৰে, অধিক পৰিশ্ৰমেৰে পুনৰ কামটো কৰাৰ যত্ন কৰা, দেখিবা তুমি বিফল হোৱা কামটোতে এদিন সফল হ'ব পাৰিছা। মনৰ বল বা ইচ্ছা শক্তি প্ৰবল হৈ থাকিলে তোমাৰ মনত ভয় ভাৱ একেবাৰেই নাহে। যদিহে জীৱনত তুমি সফল হ'ব বিচৰা, তেন্তে প্ৰথমে ভয়ক জয় কৰিবলৈ শিকা। তুমি এটা পৰিৱেশ আশা কৰা, যিটো পৰিৱেশ তুমি জীৱনত এতিয়ালৈকে লাভ কৰা নাই, কিন্তু সেই কথাটোক লৈ পেলাই তুমি অভিযোগ বা আক্ষেপ কৰি থাকিব নালাগে। পৰিৱেশ এটা আমি ইচ্ছা কৰিলে নিজেই সৃষ্টি কৰি ল'ব পাৰোঁ। গতিকে যিখিনি বিৰূপ পৰিৱেশ আমাৰ জীৱনত আহে, সেই পৰিৱেশখিনিক আমি জয় কৰি পেলাই এটা ইতিবাচক দৃষ্টিভংগীৰে আমি জীৱনত আগবাঢ়ি যাব লাগে। জীৱনত কি ধৰণে সফল হ'বা, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। তোমাৰ বিষয়ে আনে কি কয় বৰ গুৰুত্বপূৰ্ণ কথা নহয়, তুমি নিজৰ বিষয়ে কি ভাবা সেইটোৱে গুৰুত্বপূৰ্ণ। জীৱনত সফল হ'বলৈ হ'লে প্ৰথমে তুমি নিজৰ শক্তি, সামৰ্থ্য আৰু মেধাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। এই কথাটো যেতিয়া তোমাৰ মনত দকে শিপাই ল'ব যে তুমি এই কামটো কৰিবলৈ সক্ষম বা সমৰ্থৱান, তেতিয়াই তুমি কামটোত সফলতা আহৰণ কৰিব পাৰিবা। আনহাতে মন কৰিবা, জীৱনত সফল হ'বলৈ হ'লে কঠোৰ পৰিশ্ৰম তুমি কৰিবই লাগিব, তাৰ কোনো বিকল্প পথ নাই। জীৱনত যদি সফল হ'ব বিচাৰা, তেতিয়াহ'লে প্ৰথমতেই পৰিশ্ৰমী হ'বলৈ শিকা। পৰিশ্ৰমী মানুহে জীৱনত কেতিয়াও বিফল নহয়। এলাহ ভাৱে মানুহক সদায় অকামিলা কৰি তোলে। মানুহৰ ব্যৱহাৰৰ ক্ষেত্ৰত এটা কথা মন কৰিবা যে যদি তুমি আনৰ পৰা মৰম, চেনেহ, শ্ৰদ্ধা, ভক্তি আদি বিচাৰা, তেতিয়াহ'লে তুমিও অন্যৰ প্ৰতি একেধৰণেই মৰম, চেনেহ, শ্ৰদ্ধা, ভক্তি আদি প্ৰদৰ্শন কৰিব লাগিব বা তেনে কৰিব লাগিব। জীৱনত প্ৰত্যেকটো সময়েই মূল্যৱান। গতিকে এই গুৰুত্বপূৰ্ণ জীৱনটোত আমি প্ৰত্যেকটো সময় সঠিকভাৱে, সঠিকমতে ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। খং উঠি থকা অৱস্থাত বা মন বিষাদগ্ৰস্ত হৈ থকা অৱস্থাত কোনো সিদ্ধান্ত আমি গ্ৰহণ কৰিব নালাগে। মনৰ অস্থিৰ অৱস্থাত গ্ৰহণ কৰা সিদ্ধান্ত ভুল হোৱাৰ সম্ভাৱনাই বেছি।
জীৱনত যদি সফল হ'ব বিচাৰা তেন্তে ধৈৰ্যশীল হ'বলৈ শিকা। ধৈৰ্য হৈছে জ্ঞান আৰু সংযমৰ সমাহাৰ। ভুল জীৱনত সকলোৱেই কম বেছি পৰিমাণে কৰে। ভুল হ'লে তুমি কি কৰিবা? মানুহৰ জীৱনত ভুল হয়েই, ইয়াক লৈ বৰ বিশেষ চিন্তা কৰি থাকিব নালাগে। জানি বুজি ভুল কেতিয়াও নকৰিবা। কাম কৰিলে ভুল হ'বই। ভুল কৰিলে সমালোচনা কোনোবাই নহয় কোনোবাই কৰিবই। সমালোচনালৈ কাণ নকৰি নিজৰ কাম কৰি যাব লাগে। গঠনমূলক সমালোচনা বা পৰামৰ্শ যিখিনি গ্ৰহণ কৰিব পাৰি সেইখিনি গ্ৰহণ কৰিবলৈ শিকা। আৰু যিখিনি তোমাৰ জীৱনত ভুল হৈছে সেই ভুলখিনিৰ পৰাও কিবা শিকিবলৈ যত্ন কৰা। একেটা ভুল বাৰে বাৰে নকৰিবা। একেটা ভুল পুনৰাবৃত্তি হ'লে তোমাৰ জীৱনত যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব পাৰে। সফলতা আহৰণ কৰিবলৈ হ'লে তুমি কি কৰিব লাগিব? আন্তৰিকতাৰে আৰু সততাৰে কৰা সকলো কামতেই মানুহে সফলতা লাভ কৰে। এই কথাটো সকলো সময়তে মনত ৰাখিবা। ফলাফললৈ চিন্তা ভাৱনা নকৰি নিজৰ কাম সময়মতে কৰি যোৱা। সময়ত তুমি এদিন সফল হ'বাই। যিবোৰ কাম কৰোঁতে তুমি বিফল হৈছা, কি কাৰণেনো তুমি সফল হ'ব পৰা নাই, তাৰ কাৰণ বিচাৰি উলিয়াবৰ যত্ন কৰিবা। তুমি সকলো কামতে সফল নহ'বও পাৰা। বিফল হ'লে তাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ হ'ব পাৰে তাৰ এক ধাৰণা কৰিবা আৰু মানসিকভাৱে নিজকে শক্তিশালী কৰি তেনে বিফলতাক সফল ৰূপ দিবলৈ যত্নপৰ হ'বা। কামটো নহ'ব বা কামটোত তুমি সফল নহ'বা তেনেধৰণৰ ধাৰণা মনলৈ আহিবলৈ দিব নালাগে। এনে কাম হ'লে, এনে ঘটনা যদি তোমাৰ জীৱনত ঘটে তেতিয়াহ'লে তোমাৰ জীৱনত সফলতা কেতিয়াও নাহে। বিপদৰ সময়ত তুমি কি কৰিবা? মানুহৰ জীৱনত সৰু ডাঙৰ অলেখ বিপদ আপদ আহিব পাৰে। বিপদৰ সময়ত ধৈৰ্য ধৰিব লাগে আৰু জীৱনৰ স্বাভাৱিক অৱস্থা ৰক্ষা কৰিবলৈ যত্ন কৰিব লাগে। বিপদৰ বন্ধুৱে আচল বন্ধু বুলি এষাৰ কথা আছে। যিসকলে তোমাৰ বিপদৰ সময়ত সহযোগিতা কৰিছিল তেওঁলোকৰ সেই সহায় সহযোগিতা তুমি জীৱনত মনত ৰাখিবলৈ যত্ন কৰিবা। তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাশীল হ'বা, মৰমীয়াল হ'বা আৰু তেওঁলোক যদি জীৱনত কিবা বিপদত পৰে তেওঁলোকক তোমাৰ সামৰ্থ্যৰে যি পাৰা সহায় কৰিবৰ যত্ন কৰিবা। এই ক্ষেত্ৰত এটা কথা মনত ৰাখিবা, আপোন বলেই প্ৰকৃত বল। তুমি যেতিয়ালৈকে নিজৰ শক্তি সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিব পাৰিবা তেতিয়ালৈকে তুমি জীৱন যুদ্ধত আগুৱাই যাব পাৰিবা। নিজা শক্তিয়েই হ'ল আমাৰ জীৱনৰ বিপদৰ সময়ৰ প্ৰকৃত সাৰথি বা বন্ধু। বিপদে আগুৰি ধৰিলেও হতাশ নহ'বা। তুমি জীৱনৰ কোনো এটা ক্ষেত্ৰত বিফল নাইবা পিছ পৰি যাব পাৰা, কিন্তু জীৱনে তোমাক এটা দ্বিতীয় সুযোগ নিশ্চয় দিব আৰু সেই সুযোগটো তুমি সদ্ব্যৱহাৰ কৰিবলৈ যত্ন কৰিবা। এই ক্ষেত্ৰত মনত ৰাখিবা যে সাহসীজনেহে জীৱন যুদ্ধত জয়লাভ কৰিব পাৰে। তুমি তোমাৰ ক্ষমতাতকৈ অধিক কাম কৰিবৰ যত্ন কৰা। এনে কৰিলে তুমি মনে ভবাতকৈ অধিক এটা ফলাফল লাভ কৰিবলৈ আৰম্ভ কৰিবা। যিমানে তোমাৰ বিপদ আহিব সেই বিপদৰ সময়ত তুমি কেনে আচৰণ কৰা সেইটোৰ ওপৰতেই তোমাৰ শক্তি সামৰ্থ্য কিমান তাৰো পৰিচয় তুমি পাবলৈ সক্ষম হ'বা। তোমাৰ বন্ধু বান্ধৱ বহুত হ'ব পাৰে, কিন্তু প্ৰকৃত বন্ধু কেইজন? কেতিয়াবা এই প্ৰশ্নটো নিজক কৰি চাবা। তোমাক বন্ধু বান্ধৱ জীৱনত লাগিবই, কিন্তু বিপদৰ সময়ত তোমাক যিজনে আগুৰি ধৰে সেইজনহে তোমাৰ জীৱনৰ প্ৰকৃত বন্ধু। গতিকে সেই প্ৰকৃত বন্ধুজনক তুমি চিনি পাবলৈ যত্ন কৰিবা। তোমাৰ বিপদৰ সময়ত যিজন বন্ধুৱে, যিসকল আত্মীয়ই, যিসকল লোকে তোমাক আগুৰি ধৰিছিলে, তোমাক সহায় কৰিছিলে, সেইসকলক সকলো সময়তে মনত ৰাখিবলৈ যত্ন কৰিবা।
অন্যৰ কথা আৰু কামৰ প্ৰতি গুৰুত্ব দিবা, শ্ৰদ্ধাশীল হ'বা। কিন্তু এনে কৰিবলৈ যাওঁতে এটা কথা মনত ৰাখিবা, যাতে অন্যক ভাল পোৱাবলৈ যাতে তুমি কোনো কাম কৰিবলগীয়া নহয়। কাৰোবাৰ বিষয়ে বিৰূপ মন্তব্য দিয়াৰ পৰা সদায় বিৰত থাকিবা। মানুহজনক সদায় নিজৰ দৃষ্টিৰে চাবা আৰু নিজৰ দৃষ্টিৰে চাই পেলাই তেওঁ কিয় তেনেকুৱা কৰিবলগীয়া হ'ল সেইটো উপলব্ধি কৰিবলৈ বা বুজিবলৈ যত্ন কৰিবা। ব্যক্তিৰ পৰা কেনেদৰে অব্যাহতি ল'বা। আনন্দ আৰু বিষাদৰ সমষ্টিহে আমাৰ জীৱন। গতিকে জীৱনত অহা আনন্দৰ মুহূৰ্ত পৰিপূৰ্ণভাৱে উপভোগ কৰিবলৈ যত্ন কৰিবা। ঠিক সেইধৰণে দুখৰ দিনতো সুখ আহৰণ কৰি দুখখিনিক সুখৰ আধাৰ হিচাপে গ্ৰহণ কৰিবলৈ যত্নপৰ হ'বা। মনত যদি তোমাৰ কিবা এটা বিৰক্তি ভাৱ আহে, কামত যদি তোমাৰ মনোযোগ নাহে, তেতিয়াহ'লে কিছু সময় তুমি জিৰণি ল'বা। জিৰণি লৈ পেলাই সেই কামটোত, পূৰ্বতে যিটো কাম তুমি কৰি আছিলা, সেই কামটোত মনোযোগ দিবলৈ যত্ন কৰা। দিনে ৰাতিয়ে একেখিনি কামকে কৰি থাকিব লগা হ'লে স্বাভাৱিকভাৱেই আমাৰ মনত এক বিৰক্তি ভাৱৰ সৃষ্টি হয়। ইয়াৰ পৰা আমি ৰক্ষা পাবলৈ হ'লে কামৰ মাজত খন্তেক বিৰতি ল'ব লাগিব আৰু সেই বিৰতিয়ে আমাৰ মনটোক ৰিফ্ৰেছ কৰি পুনৰ এক নতুন শক্তিৰ যোগান ধৰে। গতিকে এটা কাম যেতিয়া কৰিবা, সেই কামটো কৰোঁতে কামৰ মাজত খন্তেক সময় বিৰতি উলিয়াই কাম কৰিবলৈ যত্ন কৰিবা। আশা হ'ল ভৱিষ্যত জীৱনৰ প্ৰথমটো খোজ। তোমাৰ জীৱনত বৰ্তমান হৈ থকা দিনতকৈ ভাল দিন এটা আহিব। এনে আশা মনত সদায়েই পুহি ৰাখিবা। মনটোক এই আশাটোৰে জীপাল কৰি ৰাখিবলৈ যত্ন কৰিবা। আশা থাকিলে সপোন থাকিব, সপোন থাকিলে জীৱনত প্ৰাণ থাকিব আৰু জীৱনত প্ৰাণ থাকিলে জীৱনৰ মধুৰতাখিনিও উজ্জীৱিত হ'ব। আশা অনুযায়ী নিজৰ কাম কৰিবা, নিৰাশজনক কাম নকৰিবা। মনত কেতিয়াও নিজকে সৰু বৰ ভাৱ আহিবলৈ নিদিবা। তোমাক কোনেও সৰু দৃষ্টিৰে, হেয় দৃষ্টিৰে চাব নোৱাৰে যেতিয়ালৈকে তুমি নিজক নিজে হেয় দৃষ্টিৰে নোচোৱা। কোনো মানুহকে তোমাতকৈ উচ্চ বুলি নাভাবিবা। গতিয়েই জীৱন, আগবাঢ়ি যোৱাই জীৱন। গতিকে সদায় মনক গতিশীল কৰি ৰাখি আগবাঢ়ি যাবৰ যত্ন কৰিবা। আশা কৰিছোঁ জীৱনত কি ধৰণে পৰিপূৰ্ণভাৱে জীৱনটোক উপভোগ কৰিব পাৰি, এই আলোচনাত যিটো দিশ আমি তোমালোকলৈ আগবঢ়ালোঁ, সেই আলোচনাই নিশ্চয় তোমালোকক উপকৃত কৰিবলৈ সক্ষম হৈছে। এনেধৰণৰ আলোচনা নিয়মিতভাৱে চাই থাকিবলৈ হ'লে দৈনিক পৰিক্ৰমা ফ'কাছ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা। ধন্যবাদ।